হে গাইজ কি খবৰ সকলোকে মোৰ ফালৰ পৰা হেপী দিৱালীৰ শুভেচ্ছা থাকিল তোমালোকে দিৱালীত পুৰা এনজয় কৰা কিন্তু এনজয় কৰিবা বাৰু এনজয়টো কৰিবাই পঢ়াটো ঠিক ৰাখিবা দে এনজয় কৰিব লাগে সো আজি মই তোমালোকৰ মাজত লৈ আহিছো ক্লাছ 12 তোমালোকৰ এছামিজ 12 এছামিজ সেই এছামিজ কোৱেশ্চন পেপাৰটো লৈ আহিছো সো এইবাৰ আমাৰ হায়াৰ সেকেন্ডাৰী এক্সামত কি ধৰণৰ কোৱেশ্চন পেপাৰ আহিব পাৰে এছামিজ হেতু আমি কৰ পৰা গম পাম আগৰ কোৱেশ্চন বিলাক চাই গম পাম যে আগৰ এক বছৰ 2025 যেটো পৰীক্ষা হৈছে হিয়াৰ কোৱেশ্চন পেপাৰ চাই আমি গম পাম যে এবাৰ কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে এছামিজ যেটো এছামিজ এমসিকিউ নাই সো এমসিকিউ হলেও কোনো এছামিজ নহব ওকে আগৰ কোৱেশ্চন পেপাৰ এবাৰ কোৱেশ্চন পেপাৰ প্ৰায় সেম থাকিব কেনেকুৱা টাইপৰ আহিছে একে থাকিব ওকে সো আমাৰ এক নম্বৰী যেটো এক নম্বৰ কোৱেশ্চন আছে এক নম্বৰী আছে আমাৰ 7টা আহে এক নম্বৰী আহে কিমান আমাৰ 7টা আর 2 নম্বৰী আহে আমাৰ কিমান 4টা আৰু আমাৰ 4 নম্বৰ আছে এটা আহে আৰু 5 নম্বৰ এটা আহে 5 নম্বৰ এটা আহে তাৰ পিছত আমাৰ 2 নম্বৰী আৰু যেটো আমাৰ কবিতা আছে কবিতাত থাকি আমাৰ 2 নম্বৰী আহি 10টা আহে 1 নম্বৰী 5টা আহে 4 নম্বৰী 4 নম্বৰী এটা আহে 3 নম্বৰী দুটা আহে 1 নম্বৰী দুটা আহিব আৰু 2 নম্বৰী দুটা আহিব 4 নম্বৰ এটা 3 নম্বৰ দুটা 1 নম্বৰ 6টা তাৰ পিছত 4 নম্বৰী 8টা 10 নম্বৰী এটা যেটো আমাৰ কি বুলি ক ৰচনা আহিব সো ইয়াৰ পৰা তোমালোকে গম পালানে আমাৰ বেছি কি আহিছে সো 1 নম্বৰ আৰু 2 নম্বৰে বেছি আহে আৰু 3 নম্বৰ 4 নম্বৰ কম কৈ আহিছে তোমালোকে 1 নম্বৰে 2 নম্বৰে অধিক পঢ়িবা তেনে জনে এনে পাস কৰিব বিচাৰে মই লেটাৰ নলম খালি পাস কৰি যাম সেই কেইজনমান কাৰণে 1 নম্বৰ 2 নম্বৰ পঢ়িলে পাস কৰি যাব আৰু যিজনে লেটাৰ লব বিচাৰে একৰ ভিতৰ এখ পাব বিচাৰে তেনে হলে 5 নম্বৰ 4 নম্বৰ 8 নম্বৰ 10 নম্বৰ সকলোবিলাক পঢ়িব লাগিব ওকে সো এতিয়া আমি দেখো যে ইয়াৰ আগৰবাৰ 2025 ত কিমান নম্বৰৰ কোৱেশ্চন আহিছে চাও এবাৰ সো 1 নম্বৰ ইয়াত আহিছে কি যে প্ৰথম তলত দিয়া যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা ইয়াত আহিছে 1 নম্বৰ কৈছে ক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা সো নটা দিছে তাৰ ভিতৰত মাত্ৰ কেইটালৈকে 7টা লিখিব লাগে তাত লিখিলে আমি কিমান পাম 7 নম্বৰ পাম সো এতিয়া অপচন দি আছে তোমালোকে যিকোনো 7টা লিখিলে ইয়াৰ পৰা হৈ যাব যে অপচন দি আছে ওকে ইমান ইনকো কৈ আহিছে আৰু 2 নম্বৰী চোৱা 2 নম্বৰত কেনেকুৱা আহিছে 2 নম্বৰ আহিছে আমাৰ 2 নম্বৰটো আহিছে তলত যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা সো 2 নম্বৰে আমাৰ 7টা আহিছে 2 নম্বৰে আমাৰ 7টা আছে সেই কাৰণে ইয়াত কেইটা আছে দেখি অপচন দি আছে নে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা সো 2 নম্বৰে 9টা দিছে আমাৰ তাৰ ভিতৰত 7টাহে লিখিব লাগে সো তোমালোকে এইবিলাক ভালকৈ বহি যাবা ওকে আগৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাক ভালকৈ চাবা আৰু তোমালোকৰ কোৱেশ্চন বেংক আছে ন যদি কোৱেশ্চন বেংক নাই তেনে মোক কৈ দিবা মই আগৰ কোৱেশ্চন যেনেকুৱা আহিছে আগত যিবিলাক আহিছে সেইবিলাক মই তোমালোকক দিবলৈ যত্ন কৰিম এছামিজ ইংলিশ আৰু বাকি সাবজেক্ট বিলাকও দিবলৈ যত্ন কৰিম ওকে সো 3 নম্বৰটো চোৱা সংগতি দৰ্শাই ব্যাখ্যা কৰা সো ব্যাখ্যা আমাৰ 4 নম্বৰ ব্যাখ্যাত আহিব 4 নম্বৰ এটো কবিতাৰ পৰা আহে ব্যাখ্যাটো সো আহিব 4 নম্বৰ আমাৰ অপচন দি আছে 3টা এই 3টাৰ ভিতৰত আমাৰ যিকোনো লিখিব লাগে সো ব্যাখ্যা আমাৰ লাগিব ব্যাখ্যাটো আমাৰ কবিতাৰ পৰা আহিব পাৰে এনেও আহিব পাৰে ওকে ব্যাখ্যা সো লিখিব পাৰিবা ওকে 3টা আহে তাৰ ভিতৰত এটাহে লিখিব লাগে অপচন দিয়া থাকে দুটা আৰু 4 নম্বৰত কৈছে যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা সো ইয়াত দি আছে 4টা আছে প্ৰশ্ন যিকোনো দুটা দিব লাগে অপচন সো তেনে হলে তোমালোকে ভাবা 5 নম্বৰ দি আছে দে 5 নম্বৰে তোমালোকে ভাবা তেনে হলে কিমান সুযোগ কৰি দিছে যে আমাৰ পাস কৰা ইমান সহজ হয় সুযোগ কৰি দিছে ওকে এটা 5 নম্বৰে কোৱেশ্চনটো চোৱা সৰি 5 নম্বৰে কোৱেশ্চনটো চোৱা যে আমাৰ দিছে কিমান কবিতাৰ পৰা আহিছে মাধৱদেৱৰ সাহিত্য জীৱনৰ কৃতিত্ব বকি আছিল তোমালোকে এটো মোক কমেন্ট কৰি জানাবা মই চাও এবাৰ মোৰ ভাই ভন্টি সকল কিনেকুৱা কৈ পঢ়ি আছে উত্তৰ দিব পাৰে নে নাই এই কাৰণে কলো ওকে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি ইকোনো এই কেইটামান কোৱেশ্চন তোমালোকে মোক কমেন্ট কৰি এনসাৰ বিলাক দি পেলাইবা মই চাও মোৰ ভাই ভন্টি বিলাক কিমান পঢ়িছে ওকে এই কেইটা
ওকে এনেকুৱা টাইপৰ আহে তোমালোকে এনেকৈ পঢ়ি যাবা তাৰপিছত ইয়াত দিছে কিমানটা যে আমাৰ 5টা দি গৈছে 5টা ইয়াত দিছে অপশ্যন আছে 4টা ইয়াতো 4টা আছে 8টা দি আছে যিকোনো 5টা লিখিব লাগে ওকে তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা সো ইয়াত দিছে কিমানটা 5টা দিছে ইয়াত দিছে আমাৰ 4 এটা 2টা 3টা 4টা 5টা 6টা 7টা আমাৰ 7টাৰ ভিতৰত আমাৰ 5টা লিখিব লাগে ওকে 2 নম্বৰী দুটাহে লিখিব লাগে সো ইমান অপচন দি আছে তেনেহলে কিয় ফেল কৰিবা তোমালোকে সো এইবিলাক ভাল কৰি পঢ়িলে হৈ যাব ইমান অপচন দিয়া কোশ্চেন আছে যে 5টাৰ ভিতৰত 7টা কোশ্চেন দি আছে যিকোনো তোমাৰ 5টাহে লিখিব লাগে সেই কেইটা পোৱা সেই কেইটা লিখি দিব হৈ গল ভালকৈ পঢ়িবা আৰু ইয়াত হৈছে ব্যাখ্যা দিছে ইয়াত ব্যাখ্যা দিছে এই ব্যাখ্যাত কিমানটা দিছে চাও এবাৰ ইয়াত অপচন দিছে ন ব্যাখ্যা 3টা দিছে সেই 3টাৰ ভিতৰত আমাৰ যিকোনো এটাহে ব্যাখ্যা লিখিব লাগে তাৰ কাৰণে আমি কিমান নম্বৰ পাম আমি 4 নম্বৰ পাম তাৰ বাবে আমি 4 নম্বৰ পাম ওকে 4 নম্বৰ পাম তাৰ পিছত আমাৰ দিছে যে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে দিছে 4টা তাৰ কাৰণে আমাৰ 3টা লিখি 3 নম্বৰ কোশ্চেন হয় ইয়াত আমাৰ দুটা লিখিলে আমি 6 নম্বৰ পাম আমাৰ দিছে 4টা কোশ্চেন দিছে ওকে যিকোনো আমাৰ লিখিব পাৰো এতিয়া আমাৰ 10 নম্বৰত কৈছে কি ভাৰতীয় দৰ্শনে মূল্যবোধৰ কোন 4টা শ্ৰেণীত বিভক্ত কৰিছে এই ইয়াতে আহিছে আমাৰ যেটো মূল্যবোধ ইয়াৰ পৰা আহিছে মানে এই তাতে দুটা আছে কোশৰকাৰ আৰু মূল্যবোধ এই দুটাৰ ভিতৰত আহে তোমালোকে ভালদৰে যদি এটা চেপ্টাৰ ভালকৈ পঢ়া তেনেহলে তোমালোকে ইজি লিখিব পাৰা তাই মূল্যবোধৰ পৰা কেইটা আহিছে এটা আহিছে 1 নম্বৰ তাৰপিছত এইটো আহিছে এইটো মূল্যবোধৰ পৰা আহে আৰু এই মূল্যবোধৰ পৰা হয় তোমালোকে এই দুটা চেপ্টাৰ ভিতৰত তোমাৰ যদি ইনি পঢ়িব আছে তোমাৰ এটা চেপ্টাৰ পঢ়িলে তোমালোকে হৈ যাব শৰ্ট কোশ্চেন লং কোশ্চেন দুটাতে পঢ়িব লাগে ওকে তবে তোমালোকে দুটা চেপ্টাৰ পঢ়িব মই এনে কৈছো তাৰপিছত 11 নম্বৰটো কৈছে যে 11 নম্বৰটো কৈছে কি 11 নম্বৰটো কৈছে যে তলত যিকোনো প্ৰশ্নৰ উত্তৰ লিখা আছে এই 4 নম্বৰ আছে লিখলে 4 নম্বৰ এটা লিখলে 4 নম্বৰ তোমালোকে 3টা অপচন দিয়া আছে যিকোনো 4টা লিখিব পাৰা তোমাৰ এবাৰৰ কোশ্চেন এন ধৰণৰ হ'ব ওকে 3টা দিয়া থাকিব এটাহে লিখিব লাগে এটা লিখলে হৈ যাব তাৰ পিছত দিছে যে আমাৰ চমু উত্তৰ লিখা এটা আমাৰ আছে ব্যাকৰণ আমাৰ দিছে অপচন দিছে আমাৰ অপচন যে প্ৰত্যয় আহিছে প্ৰত্যয় উদাহৰণ দিছে ওকে প্ৰত্যয় আহিছে ক্ৰিয়া বিভক্তি আহিছে এইবিলাক যটো উঠাস এইবিলাক পঢ়ি যাবা আৰু এইবিলাক মই কালি তোমালোকক দি দিম এইবিলাক সলভ কৰি পঠাই দি দিম ওকে ব্যাকৰণটো গোটাই সলভ কৰি তোমালোকক কালি দি দিম যিমান আহিছে 2012 ৰ পৰা 2025 লৈ সকলোবিলাক তোমালোকক দি দিম তোমালোকে পঢ়িলে ভাল কৰি পাই যাবা ইয়াৰ পৰা কমন পাবা 10 নম্বৰ দিছে তলত যিকোনো 6টা শব্দৰ যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি লিখা সব প্ৰত্যয় ভাঙি লিখাব কৈছে 6 নম্বৰ আছে যিকোনো আমাৰ 6টা লিখিব পাৰে এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা দি আছে যিকোনো তোমালোকে 4টা লিখিলে হৈ যাব ওকে তাৰপিছত আমাৰ ইয়া 14 নম্বৰ আছে তলত দিয়া যটো ঠাসবোৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা সৈতে বাক্য ৰচনা কৰিব কৈছে সো আমাৰ 2 নম্বৰ 4টা লিখলে 8 নম্বৰ পাম এটো ভালকৈ পঢ়ি যাবা ওকে তলত যিকোনো এটি বিষয় তাৰ আমাৰ ৰচনা দিছে ৰচনা আমাৰ কেইটা আহিছে এটা 2টা 3টা 4টা 5টা সব 5টা দিছে এই 5টাৰ ভিতৰত আমাৰ পঢ়িব লাগিব কেইটা আমাৰ এটাহে লিখিব লাগে 5টাৰ ভিতৰত আমাৰ এটাহে লিখিব লাগে তেনেহলে তোমালোকে কি কৰিব পাৰা তোমালোকে ৰচনা পঢ়িবা পাৰিবা প্ৰিভিয়াস ইয়াৰত কি আহিছে এই মোৰ প্ৰিয় গ্ৰন্থ বিজ্ঞানৰ অৱদান হেবিলাক পঢ়ি যাবা মই তোমালোকক কমন ৰচনা কালি দি দিম তোমালোকে তাতে পঢ়িলে হৈ যাব সো এবাৰৰ কোশ্চেন ইন ধৰণৰ আহিব আৰু ভিডিওটো যদি ভাল লাগি থাকে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আমাৰ হোৱাটছএপ চেনেল গ্ৰুপ যেটো আছে তাত তোমালোকে জয়েন হৈ লবা মই ডেসক্ৰিপচন লিংক দি দিম আৰু আমি কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আছে আলোচনা কৰিছো আমাৰ এই চেনেলত হেবিলাক চাই লবা আৰু লগতে মই তোমালোকক প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ সলভ কৰি দিম তাত গৈ তোমালোকে সকলোবিলাক তোমালোকে চাই লবা ওকে ধন্যবাদ আজিৰ কাৰণে এইখিনি তাৰ কাৰণে ভালে থাকা সুস্থ থাকা আৰু দিৱালীত এনজয় কৰা